হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আৰু ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা লৰালৰিকৈ ভাতকেইটা বনাই বাছুক স্কুললৈ পঠিয়াই ল'লোঁ। তাৰপাছত এইফালে মানুহজনে মাছ লৈ আহিছিলে, কাৰণ আজি আমাৰ মানে ৰুই শেষ হৈছে আৰু আমাৰ ৰোৱনীসকল ঘৰলৈ যাবগৈ। আৰু এওঁলোকক মানে খালী ভাতকেইটা কেনেকৈনো খুৱাই পঠিয়াওঁ ন। আৰু মানুহজনক ক'লোঁ আজি লোকেল মাছ লৈ আহিবা। এইফালে লোকেল মাছ লৈ আহিলে মই ভাতকেইটা ধুনীয়াকৈ বনাবলৈ লৈছোঁ। আৰু এইফালে মাছ ফ্ৰাই কৰি আছোঁ। আৰু মানে 11টা বজাত 10টা ক'লে জানো গাড়ী আছে, সেই টাইমত উলিয়াই পঠিয়াব লাগিব। আৰু এওঁলোকক বিদায় হোৱাৰ মুহূৰ্ত চাওকচোন। আৰু আকৌ আহিব দেই। তালুমিয়া ঠিক আছে। ঠিক আছে। যাওক। তেতিয়া যাওক দেই। আকৌ আহিব। বাই বাই। আৰু এওঁলোকক ধুনীয়াকৈ পঠিয়াই ল'লোঁ। আৰু মানুহজনে যিহেতু বাছত ট্ৰেইনত উঠাই পঠিয়াব। আৰু তাৰপিছত বাছো স্কুল ছুটিৰ সময়ত বাছকে স্কুলৰ পৰা লৈ আহিলে মই এওঁলোকক ভাতকেইটা খাবলৈ দিছোঁ। তাৰপিছত কৈছে যে চোৱা এয়া কি লৈ আহিছোঁ। মই কৈছোঁ কেলৈ ইমান বিস্কুট আনিছা। আৰু বিস্কুট গোটেইকেইটা নহয় বাৰু দেই, এইফালে চুগাৰ ফ্ৰী বিস্কুটকেইটা ঘৰৰ এজনে আনিছে। আৰু এয়া মিঠাই তেওঁলোকে দি পঠিয়াইছে। চব ইমান হেঁপাহত দি পঠিয়াইছে নহয়, আমিহে দি পঠিয়াব লাগে ন। আৰু আমালৈ ঘৰলৈ মিঠাই দি পঠিয়াইছে, বোলে নাই ঘৰত সকলোৱে মিলি খাব। আৰু ইয়াতো কিবাকিবি আছে। এই বিস্কুটকেইটা পিছে চুগাৰ ফ্ৰী এৱাই আনিছে। আৰু পাপাই যিহেতু আমাৰ মিঠা বিস্কুট নাখায়, চুগাৰ ফ্ৰী লৈ আহিছে। এইফালে নিমকি সেইকেইটা আনিছে। আৰু এতিয়া চাহ অকণ বনাই খাইহে লওঁ ন। তাৰপিছত চাহ তাহ বনাই খাই মেলি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে নামঘৰ মুচিবলৈ মানে খবৰ দিলে যে ককাই নামঘৰ ডাঙৰীয়াই বোলে নামঘৰ ভাগ মুচিব পাৰিবা নেকি। মই বোলো ৰ'বা ইহঁতক খুৱাই বোৱাই লওঁ, তাৰপৰা নামঘৰ ভাগ মুচি ল'ম। আৰু তেনেকৈ বুলি ক'লোঁ। তাৰপিছত খুৱাই বোৱাই আজৰি কৰি আৰু মুখৰ আগতে আমাৰ ভণ্টিকেইজনী গৈ আছিলে, মুখখন চাওঁ বুলি ক'লোঁ, নাই নেদেখুৱাই, যিহে লাজ দৌৰিলে। তাৰপিছতে আহি আমি নামঘৰ ভাগ মুচি লৈছোঁ। চোৱা এনেকৈ আইতা হৈছে। আৰু যিহে আমাক মাটি চাটি আনি মেলি দিছে। আৰু আমি সকলোৱে মুচি আছোঁ। আৰু এজনী ভণ্টি আছে বাৰু। তাৰপিছতে এইফালে আমাৰ ভকত আহি মানে পায়ে গ'লহি। আৰু আমাৰ মুচি শেষেই হোৱা নাছিলে। আৰু নাই দুইজনীয়ে পটাপট মুচি লৈছোঁ। আৰু দেৰি হৈছে, তাৰ মাজতে অকণমান ভিডিঅ' ক্লিপ কৰি ৰাখিছোঁ দেই। আৰু দিনটো মোৰ মানে এনেকৈ কামৰ মাজতে পাৰ হৈ গৈছে। আৰু তাৰ মাজত ছাগলী আছে, হাঁহ আছে, এইবিলাক খোৱাব লগা হয়। আৰু তাৰপৰা মুচি মেলি আমি ঘৰা ঘৰি আহি আছোঁ দেই। আৰু দিনটো তেনেকৈ পাৰ হৈছে। আৰু কি ক'ম, আৰু কিনো ভিডিঅ' দিম, এইবিলাকে ভিডিঅ'টো কেনেকুৱা লাগে